নমস্কাৰ, মই ডক্টৰ আব্দুল ৱাকিদ। আজি মই আপোনালোকক মোৰ কিতাপ হিহুৰ সন্ধানত লুইতেদিৰ ৪ৰ্থটো খণ্ড আগবঢ়াব বিচাৰিছোঁ। খণ্ডটোৰ নাম কষ্টৰ মিঠা ফল। ইয়াৰ আগৰ খণ্ডটোত মই কৈছোঁ যে আমি আহি চৈখোৱাঘাটত উপস্থিত হ'লোঁ নাৱৰ সন্ধানত। চৈখোৱাঘাটত 10মান বজাত আহি পেলাই উপস্থিত হ'লোঁ। সঞ্জয় গৈছিল নাও বিচাৰি। সঞ্জয় সিটোমূৰৰ পৰা নাও লৈ আহি চৈখোৱাঘাট পালেহি, কিন্তু তেতিয়ালৈকে বহুতখিনি সময় গৈছে। তো সঞ্জয় সুধিলোঁ যে ইমান দেৰি কিয় কৰিলে? তো সি ক'লে যে নাওখন বিচাৰিবলগীয়া হ'ল, তাতে নাৱৰীয়াও বেলেগ ক'ৰবাত আছিল। তো নাৱৰীয়া কোন? তেতিয়া চাওঁতে নাৱৰীয়াক মই চিনি পালোঁ, সি সুভাষ। গতিকে আগতেও সুভাষে নাও তেনেকৈ চলাইছে, ভুটভুটি এখন। কিন্তু ভুটভুটিখন চাই পেলাই মোৰ অলপ সন্দেহ হ'ল। ভুটভুটিখনৰ অৱস্থাটো বৰ ভাল নহয়, তাৰ ওপৰৰ চৈখনৰ অৱস্থাও ভাল নহয়। তাৰ পৰাও পানী পৰি আছে, বৰষুণৰ পানী তেতিয়া অলপ অলপকৈ আহি আছে। তথাপি যিহেতু আমাৰ হাতত এই সময়ত বেলেগ ব্যৱস্থা নাই, গতিকে তাকে লৈ পেলাই আমি আগবাঢ়িবলৈ ঠিক কৰিলোঁ। আমি আমাৰ বয় বস্তুবোৰ ভুটভুটিখনত উঠাই ল'লোঁ আৰু চৈখোৱাঘাটত তেতিয়া এনেও ঘাটত অলপ মানুহ আছিল, তেওঁলোকে ৰৈ পেলাই আমাৰ কান্দা কাৰখানা চাব লাগিল। তো বয় বস্তুবোৰ উঠাই পেলাই নাওখন এইটো পাৰে অলপ দূৰৰ বালিচৰ এটালৈ লৈ যাবলৈ মই ক'লোঁ। তাত গৈ বালিচৰটো পাই আমি তাতে বাকী যন্ত্ৰ পাতিকেইটা লগালোঁ। আমাৰ লগত GPS আছিল, ৰেঞ্জ ফাইণ্ডাৰ আছিল, চাৰ্ট প্লটাৰ। গতিকে এই যন্ত্ৰ পাতিবোৰ আমি লগাই ল'লোঁ যাতে আমি ছাৰ্ভে আৰম্ভ কৰিব পাৰোঁ। অৱশ্যে এইটো গোটেই মোৰ দলটোৰ ভিতৰত সঞ্জয় অলপ অভিজ্ঞ, বাকীকেইজন নতুন। গতিকে বাকীকেইজনক এইখিনি ট্ৰেইনিং দিবলগীয়াও আছিল, কেনেকৈ আমি ছাৰ্ভে কৰিম বা কি কৰিম এই গোটেই বস্তুখিনিৰ ওপৰত। তাৰ ভিত্তি আছিল মই বিগত 5 বছৰে ব্ৰহ্মপুত্ৰত নদী ডলফিনৰ ওপৰত মই যিখিনি গৱেষণা কাম কৰিছিলোঁ, বিশেষকৈ উজনি অসমৰ ব্ৰহ্মপুত্ৰ এই অংশত, তাৰ ওপৰত বেছ কৰি MSc শেষ কৰিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় জীৱ বিজ্ঞান বিভাগৰ পৰা। তাৰপিছত মই জইন কৰিলোঁ ICAR, ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চে ফাণ্ড কৰা এটা প্ৰজেক্টত। এইটো এটা ৰিচাৰ্চ প্ৰজেক্ট আছিল আৰু ই আছিল প্ৰধানতঃ মাছৰ ওপৰত আৰু নদীৰ ওপৰত বা মাছৰ বাসস্থানৰ ওপৰত। আমাৰ লগতে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় জীৱ বিজ্ঞানৰ অধীনত আমি এটা ইউনিট, তেনেকৈ ভাৰতৰ টোটেল 15খন বিশ্ববিদ্যালয় সামৰি এই প্ৰকল্পটো, বৃহৎ প্ৰকল্পটো চলিছিল। তাতে আমি প্ৰায় 50জনমান গৱেষক ছাত্ৰ আছিলোঁ। আমি আমাৰ ইউনিটটোত, অৰ্থাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয় আমাৰ ইউনিটটোত আমি 2জন গৱেষক আছিলোঁ, মই আৰু ডক্টৰ মৃণালী চৌধুৰী। আৰু মোৰ ভাগত পৰিছিল আচলতে মাছৰ চেম্পল কালেক্ট কৰা আৰু কেইবাখনো উজনি অসমৰ আৰু পূব অৰুণাচলৰ কেইবাখনো নদীৰ ওপৰত ডাটা কালেকশ্যন কৰা। কিন্তু তাৰ লগতে আৰু এটা সুবিধা আছিল প্ৰজেক্টত যে PhD কাম কৰা। PhD কাম কৰিবৰ কাৰণে প্ৰথমতে মোৰ লগৰ আছিল ডক্টৰ মৃণালী চৌধুৰী, তেওঁ মাছৰ ওপৰত বাছি ল'লে আৰু মোক মোৰ PhD ছুপাৰভাইজাৰ প্ৰফেচাৰ SP বিশ্বাস, তেওঁ মোক জোৰ দিলে যে আইদাৰ মই মাছৰ ওপৰত কাম কৰিব পাৰোঁ বা PhD কৰিব পাৰোঁ, নতুবা নদীৰ ওপৰত। কিন্তু সঁচা কথা ক'বলৈ গ'লে দুটাৰ এটাৰ ওপৰতো কাম কৰাৰ মোৰ কোনো ইচ্ছা নাছিল। মোৰ ইচ্ছা আছিল আচলতে কোনো বন্যপ্ৰাণীৰ ওপৰত গৱেষণা কাম কৰা। কিন্তু বন্যপ্ৰাণীৰ ওপৰত গৱেষণা কাম কৰিবলৈ তাৰ যি PhD ছুপাৰভাইজাৰ লাগে, ছুপাৰভাইজাৰৰ অৱশ্যে অসমত নাটনি। মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ PC ভট্টাচাৰ্য, পৰিমল চন্দ্ৰ ভট্টাচাৰ্যক লগ কৰিলোঁ যে তেওঁৰ আণ্ডাৰত কিবাকৈ মই PhD কাম কৰিব পাৰোঁ নেকি। কিন্তু ছাৰে নকৰিলে, কাৰণ কেলৈ তেওঁৰ অলৰেডি PhD ষ্টুডেণ্ট ভৰ্তি হৈ আছিলে। তাৰ লগতে তেওঁৰ যিটো এটা টীম আছিল যিয়ে এই সময়ত বান্দৰৰ ওপৰত গৱেষণা কাম কৰিছিল, তেওঁলোকক লৈ ছাৰ যথেষ্ট ব্যস্ত আছিল। গতিকে মোৰ কাৰণে আকৌ বেলেগে তাত PhD ষ্টুডেণ্টৰ ছিট উলিয়াবৰ কাৰণে অসুবিধা। গতিকে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ চলি থাকিল। কিন্তু সমানে মোৰ ওপৰত প্ৰেছাৰ চলি থাকিল যে মই PhD আগবঢ়াব লাগে। তেনেকুৱাতে এদিন মই নাও লৈ গৈ আছিলোঁ লুইতেদি, য'ত লোহিত গুইজানৰ পৰা ভুটভুটি এখন লৈ পেলাই মই মোৰ গৱেষণা কামত গৈ আছিলোঁ। আৰু গৈ থাকোঁতে সেইদিনা গুইজানৰ পৰা অলপ আগবাঢ়িলে মেমডুবি পায়। মেমডুবিটো হ'ল ডিব্ৰু নদী আৰু লোহিত নদী আহি তাতে লগ হৈছে। সেইডোখৰতে দুটামান ডলফিনে সেই সময়ত খেলি আছিল। খালে আমি পাৰৰ পৰা বহি পেলাই ডলফিনকেইটা চাবলৈ আৰম্ভ কৰোঁ। আৰু সেই চাই থাকোঁতে হঠাতে মোৰ মনত খেলালে যে কিয়নো মই ডলফিনৰ ওপৰত PhD কাম নকৰোঁ। অৱশ্যে তাৰ আগতে মই তাৰ বিষয়ে কিছু জানো যে অসমত ডলফিনৰ ওপৰত PhD কাম অলমষ্ট নাই হোৱা, বা ভাৰততো ডক্টৰ সন্দীপ বেহেৰা আৰু ডক্টৰ গোপাল শৰ্মা দুজনে মাত্ৰ PhD কাম কৰিছে। গতিকে মোৰ হাতত স্ক'প আছিল যে এইটোৰ ওপৰত যদি মই PhD কাম কৰিব পাৰোঁ। মোৰ PhD ছুপাৰভাইজাৰ SP বিশ্বাস ছাৰ আছিল, তেওঁলোকে এসময়ত ডলফিনৰ কাম কৰিছিল। গতিকে অলপ হাতে মুঠৰে মিলি সুবিধা আছে। মই উভতি আহিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মোৰ গৱেষণাগাৰলৈ। তাত আহি বিশ্বাস ছাৰক মই লগ কৰি পেলাই ক'লোঁ যে ছাৰ মই ডলফিনৰ ওপৰত গৱেষণা কাম কৰিব বিচাৰোঁ। তেওঁ অলপ সময় মোলৈ চালে, চাই পেলাই ক'লে যে যদি তুমি PhD কাম কৰিব বিচাৰা ডলফিনৰ ওপৰত, তেতিয়াহ'লে মই আটাইতকৈ সুখী হ'ম, কাৰণ আমি এইটো আগতে আৰম্ভ কৰিছিলোঁ কিন্তু এইটো কণ্টিনিউ নহ'ল কাম। আৰু অসমত আচলতে ডক্টৰ RS লালমোহন, তেওঁ আৰম্ভ কৰিছিল 1993-94 চনত।
তেওঁৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ এছ চি দে, সুজিত বৈৰাগী বা আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ এছ পি বিশ্বাস তেওঁলোকৰ লগ লাগি পেলাই অসমত ডলফিনৰ কাম তেতিয়া প্ৰথম আৰম্ভ কৰিছিল। তেনেকৈ কিছুদিন কাম চলিলে, তাৰপাছত বহুত দিন গেপ হ'ল। গতিকে কামবোৰ আধাখনীয়া হৈ থাকিল বা আধৰুৱা হৈ থাকিল। গতিকে তাক আগবঢ়াবৰ কাৰণে বিশ্বাস ছাৰো যথেষ্ট ইণ্টাৰেষ্টেড আছিল। তেওঁ মোক ক'লে যে ঠিক আছে, তুমি আহি পেলাই মোৰ ঘৰৰ পৰা মোৰ আগৰ যিবোৰ ডলফিনৰ ওপৰত ৰিচাৰ্চ পেপাৰ কিবা কিবি এইবোৰ আৰু গৱেষণা পত্ৰ প্ৰবন্ধবোৰ আছে এইবোৰ আহি লৈ যাবা। মনটো বৰ ভাল লাগিল ছাৰে এগ্ৰী কৰাৰ কাৰণে। আৰু সেইমতে মই তেওঁৰ ঘৰত আহিলোঁ। আহি পেলাই তেওঁৰ পৰা গোটেইবোৰ প্ৰবন্ধ পাতিখিনি ল'লোঁ। এই গোটেইখিনি পঢ়ি চাই পেলাই যিটো দেখিলোঁ, ডলফিনৰ ওপৰত অসমতে নহয় ভাৰততে গৱেষণাৰ কাম যথেষ্ট কম হৈছে। ইয়াৰ কাৰণো আছে। কাৰণ কি হয়, পৃথিৱীত মাত্ৰ 4টা প্ৰজাতিৰ নদী ডলফিন আছে। তাৰে এটা হ'ল আমাজন যিটো ৰিভাৰ ডলফিন বা দক্ষিণ আমেৰিকাত পায়। দ্বিতীয়টো হ'ল যিটো য়াংজে নদী ডলফিন চীন দেশত। তৃতীয়টো হ'ল পাকিস্তানত সিন্ধু নদীত হিন্দু নদী ডলফিন, আৰু ভাৰত, নেপাল, বাংলাদেশত শিহু বা গেঞ্জেছ ৰিভাৰ ডলফিন। যেতিয়া মই গোটেই প্ৰবন্ধ পাতিখিনি পঢ়ি চালোঁ, তেতিয়া যি দেখিলোঁ যে ভাৰতত সেই সময়ত সকলোতকৈ বেছি গৱেষণাৰ ডলফিনৰ ওপৰত কাম কৰিছে প্ৰফেচাৰ আৰ কে সিনহা, ৰবীন্দ্ৰ সিনহা। তেওঁক মই যোগাযোগ কৰিলোঁ, আৰু তেওঁক যোগাযোগ কৰি মই গুচি গ'লোঁ পাটনা বিশ্ববিদ্যালয়লৈ। পাটনা বিশ্ববিদ্যালয়ত গৈ মই প্ৰফেচাৰ সিনহাৰ লগত তেওঁৰ যিটো ডলফিন গৱেষকৰ দল আছে, ডক্টৰ গোপাল শৰ্মা আছিল, ডক্টৰ সমীৰ সিনহা, ডক্টৰ দিলীপ কেডিয়া আৰু জাৰ্মান গৱেষক হেস্কো নেজমান। গতিকে তেনেকৈ কৰি তেওঁলোকক লগ পালোঁ। তেওঁলোকৰ লগত মই গংগা নদীটো ছাৰ্ভে কৰিলোঁ, কেনেকৈ ছাৰ্ভে কৰে, ডলফিন ছাৰ্ভে কৰে, সেই প্ৰচিডিঅ'ৰখিনি শিকিলোঁ। তাৰ লগত ডলফিনৰ ওপৰত কেনেকৈ গৱেষণাৰ বাকী কামবোৰ কৰে, ডলফিনৰ ইক'লজিকেল ষ্টাডিখিনি, এইখিনিৰ ওপৰতো শিকিলোঁ। এই গোটেইখিনি শিকি মেলি মই অসম আহিলোঁ। ইতিমধ্যে মোৰ PhD কাম আগবাঢ়ি গৈ থাকিল, আৰু তাৰ লগতে আৰু 2004 চনত আমাৰ প্ৰকল্পও শেষ হ'ল, মোৰ PhD কামো শেষ হৈছিল। তাৰ পাছৰ পৰ্যায়টো আহিল, ইয়াৰ পাছত মই কি কৰিম। তো তেতিয়া মই ভাবিলোঁ যে যিহেতু মই গোটেইখিনি পঢ়া শুনা কৰি যিটো পাইছিলোঁ যে ডলফিনৰ ওপৰত গৱেষণা কাম অসমত বহুত সীমিত, অসমত ইতিমধ্যে বাঘৰ বিশেষজ্ঞ বা হাতীৰ ওপৰত গৱেষণা এইবোৰ কাম চলি আছিল, কিন্তু ডলফিনৰ ওপৰত বিশেষ চলা নাছিল। গতিকে ইয়াকে লৈ মই আগবাঢ়িব বিচাৰিলোঁ। তাক কৰিবৰ কাৰণে অৱশ্যে মোৰ প্ৰথম প্ৰয়োজনটো আছিল যে গোটেই ব্ৰহ্মপুত্ৰ জুৰি বা অসম জুৰি এটা ছাৰ্ভে কৰি ক'ত কিমান ডলফিন আছে তাক জানি লোৱা। কিন্তু কামটো বৰ সহজ নাছিল। কাৰণ কেলে, প্ৰথম কথাটো হ'ল যে এইখন বিশাল ব্ৰহ্মপুত্ৰ, তাত যদি আমি এই কামটো কৰিব যাওঁ তেতিয়াহ'লে আমাক বহুতখিনি অৰ্থৰ দৰকাৰ হয়, নাৱৰ দৰকাৰ হয়, মানুহৰ দৰকাৰ হয়। গতিকে সেই অৰ্থ পাম ক'ত, তাৰ সন্ধানত মই লাগিলোঁ। লণ্ডনত থকা হুৱেল এণ্ড ডলফিন কনজাৰ্ভেশ্যন ছ'চাইটি, তেওঁলোকে মোক প্ৰজেক্ট প্ৰপ'জেল পঠাবলৈ দিলে যে কেনেকৈ মই ডলফিনৰ ওপৰত কি কাম কৰিম। সেইমতে মই পঠালোঁ, কিন্তু মোৰ প্ৰকল্পৰ মানদণ্ড দেখি তেওঁলোকে বৰ ভদ্ৰভাৱে জনালে যে সেইটো তেওঁলোকে ফাণ্ডিং কৰিব নোৱাৰে। তাৰ পাছত 2003 চনত এটা সুবিধা আহিল, BP কনজাৰ্ভেশ্যন প্ৰগ্ৰাম। এইটো BP কনজাৰ্ভেশ্যন প্ৰগ্ৰাম আচলতে 5টা কনজাৰ্ভেশ্যন অৰ্গেনাইজেশ্যনৰ এটা সন্মিলিত প্ৰচেষ্টা, আৰু তাত তেওঁলোকে যিসকল চিলেক্ট হয় তেওঁলোকক আৰ্থিক অনুদান দিয়ে, তাৰ লগতে উচ্চ স্তৰৰ ট্ৰেইনিঙো দিয়ে। মই তাত এপ্লাই কৰিলোঁ। এপ্লাই কৰি যোনদিনা এপ্লিকেশ্যনৰ শেষ লাষ্ট ডেট আছিল, সেইদিনা মই BP কনজাৰ্ভেশ্যন প্ৰগ্ৰামৰ মেনেজাৰ ৰবীনলৈ মেইল কৰিলোঁ যে মই 36 পেজৰ এটা প্ৰজেক্ট প্ৰপ'জেল পঠাইছোঁ, পাইছানে নাই জনাবা। ৰবীনে মেইলত উত্তৰ দিলে, আমি দুখিত যে আমি প্ৰপ'জেলটো পাইছোঁ, কিন্তু সময়ত চোৱা নহ'ল, তোমাৰ প্ৰপ'জেল আমাক লাগে মাত্ৰ 12 পেজৰ, তোমাৰতো 36 পেজৰ। গতিকে তাক শ্বৰ্ট কৰি পেলাই যদি দিব পাৰা আৰু 3 ঘণ্টা সময়ৰ ভিতৰত, তেতিয়াহ'লে তাক আমি আমাৰ ফাণ্ডিঙৰ কাৰণে বিবেচনা কৰিম। সেই সময়ত মোৰ গৰম হওঁ অৱস্থা, কাৰণ মই বহুত দিন লাগি পেলাই এইটো প্ৰপ'জেল বনাইছিলোঁ। তাক মাত্ৰ 3 ঘণ্টাৰ ভিতৰত মই সৰু কৰি পেলাই 12 পেজৰ কৰি দিব লাগে। তথাপি হাৰ মানিবলৈ যিহেতু শিকা নাই, যুঁজি আছোঁ, প্ৰজেক্ট প্ৰপ'জেলটো চমুৱাবলৈ আৰম্ভ কৰিলোঁ, আৰু 2.5 ঘণ্টাৰ ভিতৰত সেইটো চমুৱাই শেষ কৰি তেওঁলোকক মই ছাবমিট কৰিলোঁ। আৰু ছাবমিট কৰি তেতিয়া ৰবীনৰ পৰা মোলৈ কনফাৰ্মেশ্যন মেইল আহিল যে এক্সেলেণ্ট। তাৰপাছত কিছুদিনৰ পাছত ৰিজাল্ট ওলাল। তেওঁলোকে প্ৰথমতে আমাৰ 350 মান প্ৰতিযোগীক শ্বৰ্টলিষ্ট কৰিলে। তাৰপিছত তেওঁলোকক আকৌ প্ৰজেক্ট প্ৰপ'জেল ছাবমিট কৰিব দিলে, ডিটেইল প্ৰজেক্ট প্ৰপ'জেল, তাক ছাবমিট কৰিলোঁ। আৰু শেষত তেওঁলোকে মুঠ 25খন দেশৰ পৰা 28জনক চিলেক্ট কৰিলে আৰ্থিক অনুদানৰ কাৰণে, আৰু লগতে লণ্ডনত উচ্চ স্তৰৰ প্ৰশিক্ষণৰ কাৰণে। তাৰ ভিতৰত ভাৰতৰ পৰা আমি 2জন আছিলোঁ, মই আৰু বন্দনা বুলি দেৰাদুনৰ ছোৱালী এগৰাকী, আমি 2জন চিলেক্ট হৈছিলোঁ। মনটো খুব ভাল লাগিল। তাৰ পাছৰ পৰ্যায়খিনিৰ কাৰণে মই সাজু হ'লোঁ। সময়ত মই গ'লোঁ 2004 চনত ট্ৰেইনিঙৰ কাৰণে লণ্ডন গ'লোঁ। তাত ব্ৰিটিছ BP কনজাৰ্ভেশ্যন প্ৰগ্ৰামে তেওঁলোকে 1 মাহৰ আমাক উচ্চ স্তৰৰ ট্ৰেইনিং দিলে। সেই সময়ত আমি বহুতখিনি নামি
বৈজ্ঞানিক লগ পালোঁ, অক্সফৰ্ড ইউনিভাৰ্চিটি, কেম্ব্ৰিজ ইউনিভাৰ্চিটি, এনেকৈ কৰি। আৰু বহুতখিনি কনজাৰ্ভেশ্যনৰ লগত নতুন কথা শিকিলোঁ, ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ বহুত নতুন কথা শিকিলোঁ। গতিকে এই গোটেইখিনি শিকি সামৰি উভতি আহিলোঁ অসমলৈ, যাতে আহি মই অসমত থকা নদী ডলফিনৰ ওপৰত কাম কৰিব পাৰোঁ। আৰু এটা মোৰ বহুদিনীয়া কষ্টৰ এটা ফল ধৰিল।